এভৰিৱান সকলোকে আজিকে মই মিনি ব্লগত স্বাগতম জনাইছোঁ। আজি যিটো দেওবাৰ হয় আমি দুজনী মা আৰু মই বজাৰ যাব ওলাইছোঁ। মানে আমাৰ ঘৰৰ ওচৰতে এখন বজাৰ আছে, এতিয়া দোকানো বন্ধ। অলপ ফুৰি আহোঁ আৰু বজাৰ কৰা হ'ব। এতিয়া বলক দেখাই আছোঁ বজাৰত কি কিনিম কি আনিম দেখাইছোঁ। এইফালে আমি বজাৰ পাই গ'লোহি। দেখিছে গাইছ, মানে বৰষুণত মানে ৰাস্তাটো বোকা হৈ গৈছে বহুতকৈ। ইমান বোকা হৈ গৈছে ৰাস্তাটো বৰষুণ দিয়াৰ কাৰণে। এফালে আমিও এয়া বজাৰটো লৈ ল'ম, মানে যিহেতু মানে বজাৰটো সপ্তাহে সপ্তাহে বহে ন, সেইকাৰণে মানে প্ৰত্যেক সপ্তাহে মানে মানুহে মানে সপ্তাহৰ কাৰণে বজাৰটো চবেই মানে একেবাৰে কৰি লয়। এইফালে আমি চব লৈ লৈছোঁ। এইফালে মায়ে জিকা, বেঙেনা আৰু জলকীয়া, বিলাহী যিটো লৈ লৈছে বজাৰত। ইফালে আমি এইফালে আহিলোঁ, মানে যিটো আদা আৰু নহৰু নাপালোঁ, সেইকাৰণে এখন বেলেগ দোকানলৈ আহিলোঁ, আদা আৰু নহৰু লৈ লৈছোঁ। এইফালে মাও বেলেগ বজাৰ ল'লে, মই এইফালে আদা আৰু নহৰু লৈ ল'লোঁ। এইফালে চাইছোঁ বেলেগ বস্তু, কিন্তু মোৰ যিকেইটা মই খাই ভাল পাওঁ মানে মই সেইকেইটাহে লওঁ, বেলেগ নলওঁ। এইফালে মণিহাৰী দোকানলৈ আহিলোঁ, দাদাজনৰ ওচৰত অলপ বস্তু লৈ লৈছিলোঁ, পাৰফিউম এটা আৰু নখপালিচ এটা আৰু চিৰাম। মানে মোৰ চিৰামটো মানে শেষ হৈ থাকিলে, সেইকাৰণে এটা চিৰাম লৈ ল'লোঁ। এইফালে চব বজাৰ কৰি হৈ গ'ল, যিহেতু গাইছ মানে বৰষুণ দিলে অৱশেষত মানে ছাতি ল'বলগীয়া হৈ গ'ল। এইবাৰ দোকানলৈ আহিলোঁ। কেজি কিমান? হা 280। যিহেতু আমাৰ ঘৰত 3টা মানুহ, সেইকাৰণে মাংস মানে ইমান বেছি নাখায়, সেইকাৰণে ভাবিলোঁ মাংস মই 100 টকা লৈ লওঁ। সেইকাৰণে মাংস 100 টকা লৈ আহিলোঁ। উঠি পিনি একদম টমটমত বহি আহিলোঁ। মানে বহুত ডাঙৰ ডাঙৰ বৰষুণ দিব এতিয়া, ভাবিলোঁ বৰষুণ নিদিয়া আগত ঘৰত পাওঁগৈ। আজিলৈ মিনি ব্লগটো ইমানেই। আজিলৈ বাই বাই গাইছ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি বাই বাই।